স্বাগতম। আজি মই আপোনালোকৰ সন্মুখত এটা সামাজিক মহামাৰীৰ বিষয়ে ক'ম, যিটো মহামাৰীৰ চিকাৰ হয়তো আপুনি মই কেতিয়াবা হৈছোঁ আৰু আগলৈকেও হ'ম। আৰু এই মহামাৰীৰ কোনো ঔষধ নাই, ইয়াৰ কোনো চিকিৎসা নাই। ইয়াৰ চিকিৎসাটো বা ইয়াৰ ঔষধটোৱে হৈছে আপোনাৰ মোৰ মানসিক ভাৰসাম্যতাটো। এই মহামাৰীটো আমাৰ সমাজত ডিজিটেল মিডিয়া আৰু নহ'লে ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমাৰ মনত সোমাই আৱেগত আঘাত কৰে আৰু এনেকৈ আপোনাৰ আৰু মোৰ পৰা তেওঁলোকে চিম্পেথি গেইন কৰি যিটো মূল বিষয়বস্তু তাৰ পৰা দূৰত হৈ যায়। আচলতে যিটো সত্য, সেই সত্যটো দূৰত হৈ যায় আৰু তেওঁলোকে এইবিলাক কাম হয়তো ভিক্টিম কাৰ্ড খেলিব, নহয় ৰিলিজিয়াছ চেণ্টিমেণ্ট ডেভেলপ কৰি পেলাই আপোনাৰ মোৰ পৰা এই চিম্পেথি গেইন কৰিব। ভিক্টিম কাৰ্ডৰ কথা ক'লে একদম সহজভাৱে মই কৈছোঁ আপোনালোকক, যেনেকৈ সৰু ল'ৰা ছোৱালীয়ে মায়েকৰ ভয়ত মায়েকৰ মাৰ খাবৰ পৰা বাচিবলৈ যে কান্দি আহে, সেই চিষ্টেমটোৱে তেনেকুৱা এটা ভিক্টিম কাৰ্ডটো তেনেকুৱাই। উদাহৰণস্বৰূপে আপোনালোকে অলপতে আমাৰ যিটো দেশৰ এটা আগশাৰীৰ প্ৰতিষ্ঠানে কৰোণাৰ ঔষধ উলিওৱা বুলি দাবী কৰিছিল, পিছত যেতিয়া বিতৰ্ক হ'ল তেতিয়া তেওঁলোকে এইটো আমাৰ দেশৰ কিছুমান সংস্কৃতিৰ লগত মানে জইন লগাই দিলে, মানে সংস্কৃতিৰ লগত তুলনা কৰি আছে। এইটো আয়ুৰ্বেদিক কাৰণে কণ্ট্ৰভাৰ্চিয়েল বা আয়ুৰ্বেদিক কাৰণে বহুতে এইটোক নিন্দা কৰিছে, কিন্তু যিটো আচলতে নহয় ঠিক তেনেকুৱাকৈ। আৰু সেইটো অকল এটা উদাহৰণে আমাৰ দেশৰ বহুত আগশাৰীৰ শিক্ষানুষ্ঠান আছে যিবিলাক ভিক্টিম কাৰ্ডৰ জৰিয়তে আচল সত্যৰ পৰা আপোনাক দূৰত লৈ যাব খোজে আৰু আপুনি মই হয়তো সেই সত্যটো কেতিয়াও গমেই নাপাওঁ বা গম পাওঁতে দেৰি হৈ যায়। গতিকে এনেকুৱাবিলাক ইছ্যুৰ পৰা সদায় দূৰত থাকিবলৈ চেষ্টা কৰিব আৰু ইয়াৰ পৰা দূৰত থাকিবৰ কাৰণে আপুনি কেইটামান কথা মনত ৰাখিব লাগিব। প্ৰথমটো হৈছে যিকোনো বিষয়ৰ ওপৰত তাৎক্ষণিক মন্তব্য দিয়াৰ পৰা বিৰত থাকক আৰু লগতে একপক্ষীয় মন্তব্যৰ পৰা ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰক। তেতিয়াহ'লে আপোনাৰ এই মহামাৰীৰ পৰা আপোনাৰ কোনো ভয় নাই। যদিহে কোনোবা বিষয়ত আপুনি চেণ্টিমেণ্টেল হয় কিবা এটা মন্তব্য দি দিছে, গম পাব আপুনি সেই মহামাৰীৰ চিকাৰ হৈছে। ধন্যবাদ। আজিলৈ ভিডিঅ'টোত এইখিনিয়ে। এনেকুৱা ধৰণৰ সজাগতামূলক ভিডিঅ' পাবৰ কাৰণে বা বিভিন্ন ধৰণৰ আপডেট পাবৰ কাৰণে ভিডিঅ'টো আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে যদি কথাখিনি ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু যদি কিবা দিহা পৰামৰ্শ আছে তেনেহ'লে কমেণ্ট কৰি দিব। ধন্যবাদ। জয় অসম।